হেল্ল' এভৰিৱান। কোনোবাই 22 বছৰ বয়সতে স্নাতক ডিগ্ৰী লাভ কৰিছিল, কিন্তু ভাল চাকৰি এটা লাভ কৰাৰ আগতে 5 বছৰ অপেক্ষা কৰিলে। কোনোবাই 25 বছৰ বয়সত CEO হৈছিল আৰু 50 বছৰ বয়সতে মৃত্যুবৰণ কৰিলে। আনহাতে আন এজন 50 বছৰ বয়সত CEO হৈছিল আৰু তেওঁ 90 বছৰ বয়সলৈ জীয়াই আছিল। কোনোবা এতিয়াও অবিবাহিত, আনহাতে তেওঁৰ কোনোবা বন্ধু এজন এতিয়া ককাদেউতাক হৈছে। অবামাই 55 বছৰ বয়সত অৱসৰ গ্ৰহণ কৰিছিল আৰু ট্ৰাম্পে 70 বছৰ বয়সতে আৰম্ভ কৰিছিল। এই পৃথিৱীৰ সকলোৱে তেওঁলোকৰ সময় ক্ষেত্ৰৰ ওপৰত আধাৰিত কাম কৰে। আপোনাৰ চাৰিওফালৰ লোকসকল আপোনাতকৈ আগবাঢ়ি যোৱা যেন লাগিব পাৰে আৰু কিছুমান আপোনাতকৈও পিছ পৰি থকা যেন লাগিব পাৰে, কিন্তু সকলোৱে তেওঁলোকৰ নিজৰ সময়ত দৌৰি আছে। তেওঁলোকক ঈৰ্ষা নকৰিব। তেওঁলোক তেওঁলোকৰ সময় চক্ৰত আছে আৰু আপুনি আপোনাৰ চক্ৰত আছে। গতিকে শান্ত হওক। আপোনাৰো পলম হোৱা নাই, আপোনাৰো সোনকালো হোৱা নাই। আপুনি নিজৰ চক্ৰত সঠিক সময়তে আছে।